হাই গাইজ, তোমাকে স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ব্লগলৈ। আমি এতিয়া চাবৰ কাৰণে যাই আছোঁ। ক'ত যাম আমি? গৰম পানীৰ কাৰণে চাব। এটা পুখুৰীত মানে গৰম পানীবিলাক চলি থাকে, মানে এইটো চাবৰ কাৰণে যাই আছোঁ। বৰ্তমান আছোঁ আমি গোলাঘাট। কোন জেগাত? গোলাঘাট বেঙেনা খোৱাত। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মানে কি হ'ল, ভিডিঅ'টো ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিব লগা হ'ল। ভিডিঅ' মানে প্লেনিং নাছিলে, হঠাতে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু। तेरी बारात है ना, सवेरे दिन रात ना पाए चैना, सुन लेना तुम्हें चाकर भी न चाहे, करे जो मन मानिए मन न माने, मिली जो याद मिल के अब बाटे तेरे नाम। सुना सफर पर प्रेम नगर है, मिल पाएंगे क्या हम तुमसे। মানে আমি আহি আছিলোঁ, আহি থাকোঁতে হঠাতে ৰাস্তাত বৰষুণ। তো এতিয়া অকণমান ৰৈ দিছোঁ ইয়াতে। বৰষুণহে, তো এতিয়া আমি আকৌ যাত্ৰা হ'ম। তো এতিয়া আমি মানে ডিমাপুৰৰ যিটো ৰাস্তা আছে, ডিমাপুৰ যোৱা সেই ৰাস্তাটোৰে যাই আছোঁ। তো বৰষুণ দি আছে, তো অলপ অসুবিধা হৈ আছে। তো একো নাই, তথাপিও বাৰু যিটো জেগাত যাব আহিছোঁ যামে। আৰু খুব ধুনীয়া এটা চিনাৰী, খুব ধুনীয়া ভিউ। আপোনালোকে ভিউটো চাই লওক। এইফালে আছে টি গাৰ্ডেন। তো মানে কালি কি হ'ল, হঠাতে গৈ থাকোঁতে ৰাস্তাত বহুত বেছি বৰষুণ দিয়াৰ কাৰণে আৰু যাব নোৱাৰিলোঁ। তো আজি নেক্সট ডে আকৌ ব্লগটো শ্বুট কৰিছোঁ। তো আজি যাবৰ কাৰণে ওলাই আছোঁ। তো এতিয়া ওলাই ল'লোঁ আৰু বাইকটো ওলাই লৈ পেলাই গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। তো এতিয়া আমি যাই আছোঁ জংঘলৰ মাজে মাজে। তো আৰু বেছি দূৰ নাই, পামেই আৰু। তো আমি মানে এতিয়া ডিমাপুৰ যোৱা ৰাস্তাটোৰে গৈ আছোঁ। তো মানে ৰাস্তাটো বহুত জংঘল, মানে বহুত হাবি, অলপ ভয় লগা ৰাস্তা। তো এই ৰাস্তাটো বৰ্তমান আমি যোনটো ঠাইত আছোঁ না, এই ৰাস্তাটোৰ এটা বহুত ডাঙৰ ঘটনাও হৈ গৈছিলে। মানে ইয়াতে বহুত বনৰীয়া জন্তু, বাঘ কিবা কিবি ওলায়। তো এবাৰ কি হৈছিলে ইয়াতে, এই জেগাটোতে মানে ৰানিং বাইক আৰোহী এজনক বাইক চলাই থকা অৱস্থাত বাঘে আহি এটেক কৰিছে হাবিৰ পৰা ওলাই। তো বহুত ভয় লগা জেগা, ইয়াৰ পৰা সোনকালে যাওঁ এতিয়া। তো তাৰ আৰু অলপমান যায়ে আমি পাম গৰম পানী। তো আপোনালোকে ভিডিঅ' আমি আহি পেলাই পালোঁ। তো ইয়াৰ পৰা মানে সেইটো যদি আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, সেইটো গোলাঘাটটো কাৰ্বি আংলং বৰ্ডাৰ হয়। তাৰপিছত আৰু এইফালে টিকেট চিকেট কৰি ল'ব লাগে তাত। টিকেট চিকেট কৰি পেলাই মানে ইয়াতে এণ্টাৰ কৰিব লাগে। তো ভিডিঅ'টো চাই থাকক। তো আমি ফাইনেলি আহি পেলাই পালোঁ গৰম পানী, আৰু টিকেট কৰি ল'লোঁ। টিকেট কৰিব লাগে, এটা টিকেটত 20 টকাকৈ। আমি 3 জন আছোঁ, 60 টকা। তো এনেকৈ আহিছোঁ। এতিয়া চাওঁ মানে কি গৰম পানীনো, তো আপোনালোককো দেখুৱাওঁ। আৰু যে এইখন ব্ৰিজ যে আছে, এইখন বোলে ব্ৰিটিছৰ দিনৰে হয় এইখন ব্ৰিজ। গৰম পানী থকা পুখুৰীটো পালোঁ আহি দেই। সঁচাকৈ দেই, বৰ আচৰিত মানে। এই চাওক, পানী উতলি আছে, আপোনালোকে বিশ্বাস কৰক। পানী উতলি আছে, এবাৰ চুই চাওঁ তেনেকুৱা। কিন্তু গৰম পানী, সঁচাকৈ গৰম, বৰ আচৰিত, বহুত আচৰিত লাগিছে মোৰ একদম। মানে পানী উতলি আছে। তো আহি এখন মানে দলং দেখিলোঁ ইয়াতে, কলমা দলং। তো দলংখন আপোনালোকে চাই লওক। কলমা দলঙত এতিয়া ভাল লাগিছে, ধুনীয়াকৈ হিলি থাকে দলংটো। কেনেকুৱা লাগিছে দলঙত আহি? লাগিছে, সময় নালাগে।
খুব ধুনীয়া। কিয় পাতো ছিঙি যাব। বহুত ঘূৰিলোঁ ফুৰিলোঁ, এতিয়া অলপ ভাগৰ লাগিছে, অকণমান জিৰণি কথা অকণমান ৰেষ্ট লৈ লওঁ এতিয়া। আৰু ইয়াতে মানে বহুত বাঘ হাতী কিবাকিবি বহুত কিবাকিবি ওলায়। এইফালে হাতী যোৱা ৰাস্তা, এইফালে হাতী পাৰ হয়। ইয়াতে আৰু ভিতৰলৈ মানে যিমান যোৱা সেইফালে তো সিমানে গৰম পোৱা যায়। সেইটো ব্লগ ইমানতে এণ্ড কৰিছোঁ। নেক্সট ব্লগ আহি আছে। নেক্সট ব্লগ মানে এইটো পাৰ্ট 2 হ'ব, নহ'লে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। সেইকাৰণে মানে এইটো ব্লগ ইমানতে এণ্ড কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবখিনি কৰি দিব। ত' থেংক ইউ।